নমস্কাৰ জিবি ব্লগলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, যাতে আমি মটিভেট হওঁ। টেঙা আঞ্জাখনৰ কাৰণে মই শ'ল মাছ লৈছোঁ। মাছখিনি ভালদৰে ধুই বাছি 1 চামুচ নিমখ, 1 চামুচ হালধি, অকণমান নেমু ৰস, মিহলাই ভালদৰে সানিব। আৰু 15 মিনিটমান সময়ৰ বাবে ঢাকি ৰাখিব। এতিয়া এটা পাত্ৰত 2 গিলাচ পানী গৰম হ'বলৈ দিব। এতিয়া মৰাকেইটা দি এচামুচ নিমখ মিহলাই ঢাকোন মাৰি সিজিবলৈ দিব। মাছখিনি ভাজিবলৈ মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। মাছখিনি এটুকুৰা এটুকুৰাকৈ ভালদৰে ভাজি ল'ব। অমৰাখিনি সিজি যোৱাৰ পিছত এখন আটাৰে তাক মেছ কৰিব, যাতে তাৰ ভিতৰৰ পৰা ৰসবোৰ আৰু পামবোৰ ওলাই যায়। এখন চাকনি ব্যৱহাৰ কৰি ৰসবোৰ ছেপাৰেট কৰিব। চেকনিৰ ওপৰত ৰৈ যোৱা অমৰাৰ মাংসবিলাক পানীখিনিৰ লগত মিক্স কৰিব। মাছ ভাজি ৰৈ যোৱা মিঠাতেলখিনি 5 ফুটামান নহৰু সৰু সৰুকৈ কাটি দিব। খাব পৰা ধৰণেৰে কেঁচা জলকীয়া কাটি দিব। ৰঙচুৱাকৈ ভাজি ল'ব। এতিয়া টেঙাৰ ৰসখিনি কেৰাহীত মিহলাব। প্ৰয়োজন অনুসাৰে নিমখ দিব। আধা চামুচ হালধি, আধা চামুচ জিৰাৰ গুড়া, ঢাকোন মাৰি 10 মিনিট উতলিবলৈ দিব। মিহিকৈ খুন্দি লোৱা চাউলৰ গুড়া আধা কাপ বা তাতোকৈ কমো দিব পাৰে, নিজৰ সোৱাদ অনুসৰি। ভালদৰে মিহলাব, যাতে চাউলৰ গুড়াবোৰ লাৰু বান্ধি নাযায়। ভাজি ৰখা মাছবোৰ দিব।
ঢাকোন মাৰি 10 পৰা 15 মিনিট উতলিবলৈ দিব। আঞ্জাখন বেছি গাঢ় হ'লে অলপ পানী মিহলাব। মিহিকৈ কটা ধনিয়া পাত মিহলাব। আৰু উতলিবলৈ দিব। আপোনাৰ অমৰাৰ টেঙা মাছৰ আঞ্জাখন ৰেডি হৈ গৈছে। গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।